বঙালী বিহাৰী তেখেতলোকৰ তাত গৈ পেলাই ভয় ভাবুকিৰে তোমালোকে মাটিসমূহ খালী কৰি দিয়াৰ কথাবিলাক কৈ থাকা, ইয়াক লৈ পেলাই তোমালোকে নাভাবা মানে এইটো ল এণ্ড অৰ্ডাৰটো তোমালোকে ব্ৰেক কৰিছা। কাৰ্বি আৰু অনা কাৰ্বিৰ মাজত মেইন যুঁজটো লগোৱাবলৈ লিপচং ৰংফাৰ বুলি পেলাই বহুতে অভিযোগ কৰে। মুখ্যমন্ত্ৰীয়ে কৈছে 1971 যিসকল লোক আহিছে তাৰ পাছত তেখেতলোকক সম্পূৰ্ণকে কাৰ্বি আংলঙত স্থান পাব বা অসমত স্থান পাব বুলি পেলাই কৈছে। এই সন্দৰ্ভত আপোনাৰ মতামত কি থাকিব? কাৰ্বি আংলঙত যিসকল 1951 পাছত আহিছে, বিহাৰী হওক, বঙালী হওক, অসমীয়া হওক, তেখেতলোকৰ ইয়াত স্থান নহ'ব নেকি বা তেখেতলোক যাবগৈ লাগিব নেকি? ইয়াত আপোনাৰ ব্যক্তিগত নহয় ন? লিপচং ৰংফাৰে পলিটিক্স কৰিব বা কাউন্সিলৰ চকী এখন ল'বলৈ বা বিধায়কৰ চকী এখন ল'বলৈ এয়া সম্পূৰ্ণ কৰি আছে বা কাৰ্বি জাতিটোৰ প্ৰতি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এইখিনি কৰি আছে বুলি পেলাই কৈছে। আপোনাক শেহতীয়াকৈ বা বিধান বা পৰিষদৰ সমষ্টিত কৰবাৰ পৰা হয় বিহাৰী হওক, বঙালী হওক, অসমীয়া হওক, তেখেতলোকৰ ইয়াত স্থান নহ'ব নেকি বা প্ৰচাৰ মানে সেইটোত মানে অপপ্ৰচাৰ তেওঁলোকে কৰিছে যিসকলে আন্দোলনখিনিক লৈ তেওঁলোকে আন্দোলনখিনি যিসকলে দমন কৰিব বিচাৰে, যিসকলে আমাৰ প্ৰতি যিটো আমাৰ কাৰ্বিসকলৰ জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত যিটো মাত মাতি আছোঁ, সেই মাতটো যাতে নিজৰ ৰাজনীতিকৰণৰ বা নিজৰ ৰাজনীতিত লাভৱান হোৱাৰ কাৰণে সেই বিজেপি IT চেল বা সেই পলিটিকেল পাৰ্টি যিসকলে আবদ্ধ হৈ আছে তেওঁলোকে মানে মোক লৈ মানে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ বা অভিযোগখিনি তেওঁলোকে দাঙি ধৰি আছে। সেইটোত লৈ মই ইমানখিনি ক'বলগীয়া মানে ক'ব নিবিচাৰোঁ, কাৰণ কাৰ্বি আংলঙবাসী গম পায় যে মই কি হিচাপত কাম কৰি আছোঁ। কাৰ্বি আংলঙৰ এজন সচেতন নাগৰিক হিচাপে, এজন যুৱক হিচাপে মই কি হিচাপত মাত মাতি আছোঁ, কোনটো ক্ষেত্ৰত কি ক্ষেত্ৰত গোটেই কাৰ্বি আংলঙবাসী সেইখিনি কথা গম পায়। আৰু সেইটো লৈ পেলাই মই অসমবাসীক বা কাৰ্বি আংলং মানে বাসী মই সেইখিনি কথা মোৰ ফালৰ পৰা সেইটো স্পষ্টকৰণ সেইটো কোনো প্ৰয়োজন নাই, মই সেইখিনি ভাবোঁ। সেইটো বিশেষ সময়ছোৱাত লিষ্ট পৰ্টেল বিতৰ্কক লৈ পেলাই বিভিন্ন সময়ত দেখা পোৱা গৈছে, চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু তোমালোকে বিভিন্ন স্থানত প্ৰতিবাদ কৰিছা, কি ক'বা এই ক্ষেত্ৰত? নাই, লিষ্ট পটাৰ বিষয়টো লৈ প্ৰথম কথাটো হৈছে কাৰ্বি আংলং হৈছে ষষ্ঠ অনুসূচী অৰ্থাৎ 6th শিডিউল এৰিয়া। 6th শিডিউল এৰিয়াত প্ৰথম কথাটো হৈছে ইয়াতে নন ট্ৰাইবেলে ইয়াত মাটি কিনিব নোৱাৰে, বেচিব নোৱাৰে, তাৰপাছত তাত বিহা বেপাৰ আদিও ইয়াত কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত যদি এটা বহুতখিনি তেওঁলোকে আছে, হয় এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ, যিসকল লোকে কাৰ্বি আংলঙত 1951 আগত আছে অৰ্থাৎ কাৰ্বি আংলং স্বায়ত্তশাসী পৰিষদৰ যিটো গঠনৰ পূৰ্বে যিসকলে আছে তেওঁলোকক মানে এতিয়া কাৰ্বি আংলঙৰ খিলঞ্জীয়া আছে আমি একেলগে থকা মিলা সেইটো ইয়াৰ পৰা আমাৰ কোনো এটা বিভাজন নাই। কিন্তু যিসকলে 1951 অৰ্থাৎ 1951 পিছত যিসকল লোক আহিছে তেওঁলোকৰ প্ৰতি লিষ্ট পাতাই হওক বা ম্যাদী পাতাই হওক সেইটো লৈ পেলাই এটা চৰ্চিত হৈ আছে। আৰু সেই বিষয়বস্তুটো লৈ পেলাই বৰ্তমান যিটো কাৰ্বি আংলঙত যিটো চৰ্চিত হৈছে লিষ্ট পতা ম্যাদী পতাটো কথাটো লৈ পেলাই এটা কথা স্পষ্ট যে সেইটোত আমি কওঁ যে আমি যিবোৰ কথা কৈ আছোঁ সেইটো আমি কোৱা মানে ক'ব বিচৰা বা আমি কোৱা সেইটো নহয়। সংবিধানে যিটো কৈছে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ যিটো সাংবিধানিক এটা আইনীভাৱে এটা অধিকাৰ দি হৈছে, এটা মিনি কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধানৰ যিটো ষষ্ঠ অনুসূচীৰ কাৰ্বি আংলং জিলা হয়, তাত যিহেতু গোটেই অসমবাসীয়ে গম পায় যে তাত কাৰ্বি আংলঙত অৰ্থাৎ 6th শিডিউল এৰিয়া তাত মাটি কিনিব নোৱাৰে, তাত বিক্ৰী কৰিব নোৱাৰে আৰু তাত বেহা বেপাৰ আদি কৰিব। তেনে ক্ষেত্ৰত আমি সেইখিনি কথালৈ মাত মাতি আছোঁ। যিসকল বহিৰাগত লোকসকলে অনা অসমীয়া যিমানখিনি বহিৰাগত লোক যিসকলে দাবী কৰিছে যে ম্যাদী পাতা লাগে, তাত লিষ্ট পাতা লাগে, সেইবোৰ কথা কোৱা এইটো সাংবিধানিক আৰু এইটো সংবিধান বিৰোধী কোৱা তেনেধৰণৰ মন্তব্য বুলি সেইটো আমি কৈ আহিছোঁ আৰু সেই তেনেকুৱা কৈ যাম। যিবোৰ কৈ আছোঁ আমি কোনো এটা জাতিৰ লগত আমি সংঘাত হোৱা সেইটো নিবিচাৰোঁ, কোনো এটা জাতিৰ লগত আমি বেয়া ব্যৱহাৰ হোৱা সেইটো নিবিচাৰোঁ। কাৰ্বি আংলং আমাৰ মাজতো কাৰ্বিসকলৰ মাজতো মানৱতাৰ এটা আদৰ্শ আমাৰ মনতো আছে, আমি হিউমেনিটি কি বস্তু হয় আমি বুজোঁ। কিন্তু তেনে ক্ষেত্ৰত এতিয়া কাৰ্বি আংলং হৈছে অন্য এখন জিলা, একমাত্ৰ তেনে জিলা যিটো জিলাত কাৰ্বিসকলৰ মানে ম্যাদী পতা থকাৰ পাছতো অনা অসমীয়া বহিৰাগত লোকসকল আহি পেলাই এতিয়া দখল কৰে। তেনে ক্ষেত্ৰত এতিয়া কাৰ্বি আংলঙত প্ৰায় 1970-80 মানত কাৰ্বিসকলৰ ইয়াত আছিলে প্ৰায় এপ্ৰক্স 86% মান আছে। কিন্তু এতিয়া যদি আমি চাব যাওঁ আমি সংখ্যালঘুত আমি পৰিণত হৈছোঁ। তেনে ক্ষেত্ৰত এতিয়া কাৰ্বিসকলৰ মাত্ৰ কাৰ্বি আংলঙত 2011 পপুলেশ্যন চেঞ্চাছ যেতিয়া হৈছে তাত মাত্ৰ কাৰ্বিসকলৰ মানে জনসংখ্যাৰ কিবা মাত্ৰ 43% অৰ্থাৎ 43% মাত্ৰ সেইখিনিত আছে। তেনে ক্ষেত্ৰত আমি মাত মাতিব লাগিব, অকল কাৰ্বিসকলৰ মাত মাতিব লগা সেইটো নহয়। অসমবাসী যিমানখিনি আছে, যিটো অসমখন যিটো গোটেইখিনি জাতি ঐক্য হৈ পেলাই এটা অসম যিটো এখন দেশ হৈছে, সেইখিনিত গোটেইখিনি অসমত যিমানখিনি খিলঞ্জীয়া আছে, বড়ো হওক, তিৱা হওক, ৰাভা হওক, কলিতা হওক, যিমানখিনি আছে গোটেই শইকীয়া হওক, গোটেইখিনি একেলগে মিলি পেলাই আমি তেনে ক্ষেত্ৰত মাত মাতিব লাগে যে জনগোষ্ঠীৰ প্ৰতি ৰক্ষণাবেক্ষণ যিটো বি.আৰ. আম্বেদকাৰ আদৰ্শত যিটো তেওঁলোকে সংবিধানখিনি কিবা তৈয়াৰ কৰা হৈছে, তেনে ক্ষেত্ৰত যাতে অসমে সেইটো সমৰ্থন দিয়ে আৰু জনগোষ্ঠীৰ প্ৰতি ৰক্ষণাবেক্ষণ কৰাৰ প্ৰতি এটা মাত মাতে সেইটো লৈ আমাৰ
বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় তুমি ল এণ্ড অৰ্ডাৰ ব্ৰেক কৰিছা বিভিন্ন স্থানত বঙালী বিহাৰী লোকৰ লগত তোমাৰ বিভিন্ন সংঘাতসমূহ হৈ থাকে বিভিন্ন বঙালী বিহাৰী লোকে তোমাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে আৰু বহু তেখেতলোকে মানে তুমি য'ত যোৱা তাক লৈ পেলাই আৰু কিছুমান এতিয়া এটা কথা বিষয়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তুমি কোন মানে কেইবা ঠাইতো গৈ পেলাই তোমালোকে অনা যি কাৰ্বি আচলতে বঙালী বিহাৰী তেখেতলোকৰ তাত গৈ পেলাই ভয় ভাবুকিৰে তোমালোকে মাটিসমূহ খালী কৰি দিয়াৰ কথাবিলাক কৈ থাকা ইয়াক লৈ পেলাই তোমালোকে নাভাবা মানে এইটো ল এণ্ড অৰ্ডাৰটো তোমালোকে ব্ৰেক কৰিছা বা কি ক'বা সেই ক্ষেত্ৰত সেইটোত বৰ্তমান যিটো আমি দেখিছোঁ বা যিমানখিনি কৰি আহিছোঁ প্ৰথম কথাটো হৈছে আমি সেইখিনি কৈছোঁ যে আমি কোনো এটা জাতিক আমি বেয়া নাপাওঁ দ্বিতীয় কথাটো হৈছে আজি পৰ্যন্ত যিমানলৈকে আমি প্ৰতিবাদ কৰিছোঁ যিমানখিনি আমি মানে চোৱা চিতা কৰিছোঁ যিমানখিনি আমি ঘৰে ঘৰে যিমানখিনি চোৱা চিতা কৰিছোঁ সংগঠন হিচাপে এজন সচেতন নাগৰিক যেহেতু আমি বহুতখিনি সংগঠন আছে ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি বহুতো সংগঠন আছে সেই সংগঠনৰ লগত আমি একেলগে মিলি পেলাই কিছুমান ক্ষেত্ৰত চোৱা চিতা কৰি আছোঁ কাৰ্বিসকলে কোনো এটা পৰিয়ালৰ বাসিন্দা মানে ব্যক্তিয়ে পৰিয়ালৰ ব্যক্তিয়ে ব্যক্তিগতভাৱে আমাৰ ওচৰত আহিব তেওঁলোকে এটা কথাবোৰ জনাব যে মানে মাটিখিনি দখল কৰা বা ম্যাদী পাতা থকাৰ পাছতো অনা অসমীয়া বহিৰাগত লোকসকলে তেওঁলোক দূৰৰ পাছত দখল বিভিন্ন অভিযোগ লৈ সেই অভিযোগৰ ক্ষেত্ৰত আমি সংগঠনৰ কৰ্মচাৰী হিচাপে বা সংগঠন কৰা এজন ব্যক্তি হিচাপে আমি সেইখিনি ক্ষেত্ৰত আমি যাবলগীয়া হয় আৰু আজি পৰ্যন্তত আমি যিমানখিনি কৰিছোঁ আমি ল এণ্ড অৰ্ডাৰ ভংগ কৰা সেইটো আমি দেখা পোৱা নাই কাৰণ যিমানখিনি ঠাই আমি গৈছোঁ কেইদিনমান পূৰ্বে আমি উত্তৰ বৰবিলত আমি এটা ঠাইত গৈছোঁ তাত আমি প্ৰশাসনৰ লগত চাৰ্কুল অফিচৰ লগত পৰিষদৰ সদস্যৰ লগত কাৰ্বি আংলং সাহিত্য পৰিষদৰ গোটেইখিনি সেই চোৱা মেলা গোটেইখিনি কৰি পেলাই তাৰ পৰা অৰ্ডাৰ আমি কাগজে কলমে লগত লৈ পেলাই আমি গোটেইখিনি চোৱা চিতা কৰিছোঁ তেনে ক্ষেত্ৰত কোনোবা যদি অভিযোগ মানে তেওঁলোকে দাখিল কৰিছে বা অভিযোগ দাঙি ধৰিছে যে লিটছং ৰংফাৰ বা কাৰ্বি আংলঙৰ যুৱসকলে তেওঁলোকে সংঘাত হোৱাৰ চেষ্টা কৰিছে ল এণ্ড অৰ্ডাৰ ভংগ কৰিছে সেইটো অপপ্ৰচাৰ হয়তো তেওঁলোকে মাত্ৰ এটা বেলেগ এটা প্ৰচেষ্টা তেওঁলোকে কৰি আছে আৰু তেনেধৰণৰ মন্তব্যখিনি কৰা বা তেওঁলোকে প্ৰচাৰ কৰা মানে সেইটো জাতিৰ মাজত এটা সংঘাত হোৱা সেইটো চেষ্টা বুলি আমি ক'ব লাগিব আৰু তেনে ক্ষেত্ৰত প্ৰশাসনে এটা সেইখিনি ক্ষেত্ৰত চোৱা চিতা কৰিব লাগে সেইটো আৰু এটা কথা কাৰ্বি আৰু অনা কাৰ্বিৰ মাজত মেইন যুঁজটো লগোৱাবলৈ লিটছং ৰংফাৰ বুলি পেলাই বহুতে অভিযোগ কৰে নাই কাৰ্বি আংলঙত এতিয়া অনা কাৰ্বি আৰু কাৰ্বিৰ মাজত যুঁজটো এতিয়াৰ নহয় এইটো কিমান 20-30 বছৰ বা প্ৰায় 1978 পৰা আগৰ পৰা 1986 পৰা কিমান যে আন্দোলন কৰি আহিছে আজি পৰ্যন্তত বৰ্তমান যিটো হৈছে এতিয়া কাৰ্বি আংলঙত পিজিআৰটো আছেই যিখিনি আছে আমি কপলি কনষ্টিটুৱেঞ্চিত এতিয়া কাৰ্বিসকলৰ জনসংখ্যাৰ মাত্ৰ এতিয়া 43% অৰ্থাৎ 43% আছে যদি কাৰ্বিসকলে যদি মাত নামাতে যদি কাৰ্বিসকলে নিজৰ ৰক্ষণাবেক্ষণ কৰাৰ প্ৰতি যদি থিয় নিদিয়ে তেতিয়া কোনে দিব আমাৰ প্ৰতি আজি কাৰ্বি আংলং এটা বিজেপি চৰকাৰ অসমৰ যিটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো বিজেপি চৰকাৰ তেওঁলোকে সদায় কৈ থাকে যে খিলঞ্জীয়াৰ প্ৰতি মাত মাতিব জাতিৰ মাটি ভেটি সুৰক্ষিত কৰাৰ প্ৰতি মাত মাতিব কিন্তু আজি কাৰ্বি আংলঙত পিজিআৰ আছে সেই পিজিআৰ কথা আজিলৈকে অসম উত্থাপন হোৱা নাই কিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিলৈকে উত্তৰ বৰবিল পিজিআৰৰ কথা খেৰণিৰ পিজিআৰৰ কথা আজিলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখত আজিলৈকে ওলা নাই কিয় তেনে ক্ষেত্ৰত আমি যিমানখিনি পাৰাপক্ষত আমি নিজেই কিছুমান ক্ষেত্ৰত আমি স্থিৰ হ'বলগীয়া হৈছোঁ কাৰণ নিজৰ অস্তিত্বখিনি আমি হেৰাই যোৱা এটা আশংকাখিনি আমি পাইছোঁ কাৰণ বৰ্তমান কাৰ্বিসকলৰ অস্তিত্বখিনি নথকা আমি সেইটো দেখিছোঁ যিমানখিনি যিকোনো ক্ষেত্ৰত সংস্কৃতি হওক আমাৰ যিমানখিনি আছে গোটেইখিনি মাটি বাৰীৰ পৰা আৰম্ভ কৰি নিজৰ অধিকাৰ বুলি নকওঁ কিয় আমাৰ অধিকাৰ আইনীগতভাৱে যিমানখিনি আমাৰ সাংবিধানিক যিটো অধিকাৰ দিছে সেই অধিকাৰটো নাইকিয়া হৈ পেলাই আমি সংখ্যালঘুটো আমি পৰিণত হৈছোঁ আৰু তেনে ক্ষেত্ৰত অকল কাৰ্বি বুলি নহয় অসমত যিমানখিনি খিলঞ্জীয়া আছে যিমানখিনি জাতি জনগোষ্ঠী আছে কাৰ্বিসকলৰ প্ৰতি মাত মাতিব লাগে সেইটো লৈ পেলাই আমাৰ পৰা এটা অনুৰোধ সেইটো কাৰ্বি আংলংখন যেতিয়া গঠন হৈছিলে 1952ত নগাঁও জিলা শিৱসাগৰ জিলা আৰু মেঘালয়ৰ পৰা মাটি লৈ পেলাই কাৰ্বি আংলংখন গঠন কৰিছিলে এই মানুহখিনি অহা নাছিলে এই মানুহখিনিক সেই জুৰিডিকশ্যনত ভৰাই লোৱা হৈছে বুলি পেলাই ইতিমধ্যে তেখেতে স্পষ্ট কৰি পেলাই কৈ দিছে সেই সন্দৰ্ভত আপোনাৰ মতামত কি থাকিব নহয় এটা কথাটো হৈছে হয় ইয়াত কাৰ্বি আংলং জিলা যেতিয়া গঠন কৰিছিলে 1951 হয় সেই সময়ত অসম যিটো দেশখন সেইটো সেই সময়ত স্থিৰতা নাছিলে সেই সময়ত চেমচন সিং টিৰ নেতৃত্বত খৰচিং টেৰাঙৰ নেতৃত্বত তেওঁলোকৰ নেতৃত্বত গোটেই কাৰ্বি আংলং জিলাখিনি পাইছে হয় সেইখিনি সময়ত সঁচা
সেইকাৰণে আমি স্পষ্টকৈ কৈছোঁ যে যিসকল লোকে 1951 অৰ্থাৎ কাউন্সিল গঠন কৰাৰ আগত যিসকলে কাৰ্বি আংলঙত আহিছে তেওঁলোকক আমি আদৰ্শৰে নিজৰ সন্মানেৰে এজন খিলঞ্জীয়া হিচাপে তেওঁলোকক আমি সন্মান দিম আৰু তেওঁলোকক গোটেইখিনি অধিকাৰ কাৰ্বিসকলে যিটো অধিকাৰ পাইছে বা কাৰ্বিসকলে যিটো অধিকাৰ পাই আহিছে সেই গোটেইখিনি সাংবিধানিক অধিকাৰ তেওঁলোকেই পাব সেইটো মই কোৱা নহয় বা কাৰ্বিসকলে কোৱা নাই সেইটো আমাক সংবিধানে সেই কোৱা অধিকাৰ দিছে আৰু সেই সংবিধানে এই তেওঁলোকক যিসকলে বেংগলী হওক বা বিহাৰী হওক যিসকলে 1951 আগত আহিছে তেওঁলোক গোটেইখিনি মেদি পাতাৰ পৰা আৰম্ভ কৰি যিমানখিনি খিলঞ্জীয়া যিমানখিনি অধিকাৰ পাইছে সেই অধিকাৰ গোটেইখিনি তেওঁলোকে সংবিধানে গোটেইখিনি অধিকাৰখিনি দিব মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে 1971 যিসকল আহিছে অসমত তেখেতলোকক স্বীকৃতি দিব কিন্তু কাৰ্বি আংলঙত কি তাৰ পৃথক হ'ব নেকি বা কাৰ্বি আংলঙত কি 1951 হ'ব নেকি কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে 1971 যিসকল লোক আহিছে তাৰপাছত তেখেতলোকক সম্পূৰ্ণকৈ কাৰ্বি আংলঙত স্থান পাব বা অসমত স্থান পাব বুলি পেলাই কৈছে এই সন্দৰ্ভত আপোনাৰ মতামত কি থাকিব নাই সেইখিনি ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে এটা কথা স্পষ্ট কৰিছে যে তেখেতে কৈছে যে কাৰ্বি আংলঙৰ যিকোনো ক্ষেত্ৰত নহওক কিয় মই মুখ্যমন্ত্ৰী হ'লেও মই কাৰ্বি আংলঙৰ ক্ষেত্ৰত মই কোনো মাতিব নোৱাৰিম বা তাত ইনভলভ হ'ব নোৱাৰিম বুলি তেখেতে স্পষ্টখিনি সেইখিনি কথা প্ৰকাশ কৰিছে হয়তো কেইদিনমানৰ আগত গোটেই ছ'চিয়েল মিডিয়া সংবাদ মাধ্যমত সেইখিনি চৰ্চিত হৈছে কাৰণ কাৰ্বি আংলং হৈছে 6 শিডিউল ভাৰতৰ একমাত্ৰ আটাইতকৈ ডাঙৰ 6 শিডিউল এৰিয়াটো হৈছে 619 জিলাটো হৈছে কাৰ্বি আংলং সেইকাৰণে কাৰ্বি আংলং যি 6 শিডিউল এৰিয়া তাত লৈ মই কোনো ধৰণৰ মাতিব নোৱাৰি এটা কথা স্পষ্ট কৰিছে আৰু যিটো 1971 কথা যিটো কৈছে অসম আন্দোলনৰ যিটো কথা কৈছে সেই অসম আন্দোলনে তেওঁলোকে কৈছে সেইটো গোটেইখিনি অসমৰ কাৰণে সেইটো হয় কিন্তু অসমৰ ভিতৰত যিটো আমাৰ কাৰ্বি আংলং যিটো জিলা হয় সেইখিনি জিলাত সেইটো অসমৰ ভিতৰত হয় আমি অসমৰ অংশ হয় কাৰ্বি আংলং অসমৰ অংশ হোৱাৰ পাছতো কাৰ্বি আংলং জিলা 6ষ্ঠ অনুসূচীৰ অধীনৰ জিলা হয় সেইকাৰণে তাত অসমৰ ভিতৰত থাকিলেও তাত গোটেইখিনি প্ৰশাসন গোটেইখিনি সেই মানে চিষ্টেমটো তাত অকণমান বেলেগ সেইটো লৈ পেলাই গোটেই যিমানখিনি অধিকাৰে হওক যিমানখিনি গোটেইখিনি মাটিৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত নহওক কিয় এতিয়া তাত ভিত্তিবৰ্ষৰ কথা নহওক কিয় 1971 হয় ষ্টেটত হ'ব পাৰে অসম আন্দোলনত অৰ্থাৎ NRCটো হ'ব পাৰে কিন্তু কাৰ্বি আংলঙত সেইবোৰ প্ৰযোজ্য নহয় কাৰণ কাৰ্বি আংলং হৈছে 6ষ্ঠ অনুসূচীৰ কাৰ্বি আংলং হয় সেইকাৰণে সেইটোত কাৰ্বি আংলং 6 শিডিউল এৰিয়া সেইটো সংবিধানে গোটেইখিনি তৈয়াৰ কৰি ৰখা যায় ইয়াৰ মতে গোটেইখিনি সেইটো থাকিব ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে যে কাৰ্বি আংলঙত যিসকল 1951 পাছত আহিছে বিহাৰী হওক বঙালী হওক অসমীয়া হওক তেখেতলোকৰ ইয়াত কি স্থান নহ'ব নেকি বা তেখেতলোক যাবগৈ লাগিব নেকি ইয়াত আপোনাৰ ব্যক্তিগত অনুভৱ নহয় মোৰ ব্যক্তিগত কথাটো হৈছে যিসকল লোকে 1951 চনৰ পিছত আহিছে চাওক সেইখিনি ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমি সদায় আমি বাৰম্বাৰ কৈ থাকোঁ যে মানৱতাৰ প্ৰতি আমাৰ এটা আদৰ্শ আছে আমিও বুজোঁ তেনে ক্ষেত্ৰত মানে তেওঁলোকক গোটেইখিনি চোৱা চিতা আমি কৰিম আমাৰ প্ৰতি এটা মৰম থাকিব এটা মিলা প্ৰীতিৰে থাকিব কিন্তু সেই যিসকল লোকে অবৈধভাৱে 1951 পিছত অহা মানে তেওঁলোকক আমি অবৈধভাৱে অহা বুলি ক'ব লাগিব ইলিগেল চিটিজেন অফ কাৰ্বি আংলং বুলি আমি ক'ব লাগিব তেনে ক্ষেত্ৰত সেই ব্যক্তিসকলে যদি সেই জনগোষ্ঠী বা সেই জাতিসকলে কাৰ্বি আংলঙত আহি পেলাই যদি মানে খিলঞ্জীয়াসকলৰ অধিকাৰ যদি তেওঁলোকে নষ্ট কৰিব বিচাৰে অধিকাৰ যদি দমন কৰিব বিচাৰে অধিকাৰ যদি ভংগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আমিতো মাতিব লাগিব সেইকাৰণে কাৰ্বি আংলং যিসকল 1951 পিছত আহে যাতে আমাৰ প্ৰতি এটা কাৰ্বিসকলৰ প্ৰতি এটা সন্মান থাকে তেওঁলোকৰ নেতৃত্বত চলে কাৰ্বিসকলৰ দপদপনি আৰু কাৰ্বিসকলৰ ওপৰত অত্যাচাৰ আৰু যিহেতু খিলঞ্জীয়াসকল অকণমান পিছপৰা তাৰপৰা সেই ক্ষমতা নথকা বুলি ক্ষমতাহীন বুলি সেইটো লৈ পেলাই তেওঁলোকে টকাৰ ক্ষমতা এতিয়া কাৰ্বি আংলঙত বহুতখিনি আছে টকাৰ ক্ষমতাত 1951 2017 18ত অহা টকাৰ ক্ষমতা আছে বুলি বহুতো তেনেকুৱা মাটি কিনি আহি আছে হাজাৰ মাটি কিনি আনিছে তেনে ক্ষেত্ৰতো মাতিবই লাগিব কাৰ্বি আংলঙত আহিছে বেপাৰ বাণিজ্য কৰিব আহিছে সেইটোত আমাৰ ফালৰ পৰা ক'ব লাগিব মোৰ ব্যক্তিগত কথা এইটো মোৰ ব্যক্তিগত মই সেইখিনি ক্ষেত্ৰত মোৰ ক'ব লগা কথা একো নাই কিন্তু যিসকল আহিছে কিন্তু আমি এটা মৰমৰে যিটো এটা শান্তিপূৰ্ণৰে থকাৰ পাছত তেওঁলোকে কাৰ্বি আংলঙত বহি পেলাই গোটেইখিনি আইনীগতভাৱে যিমানখিনি অধিকাৰ আছে এই অধিকাৰ যদি তেওঁলোকে দমন কৰিব তেনে ক্ষেত্ৰত আমি এইটো শান্ত হৈ নাথাকিম আৰু তেনে ক্ষেত্ৰত আমি সেইটো গ্ৰহণ কৰিব নোৱাৰিম সেইটো আমাৰ স্পষ্ট কথা PGR ভিজাৰক লৈ পেলাই যদি কওঁ আমি PGR প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আৰু খেৰদি আৰু উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যেই লিপচং ৰংফাৰে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে সেই ক্ষেত্ৰত আপোনাৰ স্থিতি কি থাকিব বা আপোনাৰ দল সংগঠনৰ স্থিতি কি থাকিব কাৰণ আপোনালোকে প্ৰতিবাদ কৰিছে কিন্তু এই পৰ্যন্ত উচ্ছেদ হোৱা নাই হাইকোৰ্টত গৈছে হাইকোৰ্ট কৰাৰ পিছত ইতিমধ্যে তাত এভেকশ্যন কৰা স্থগিত কৰি ৰাখিছে ইয়াত আপোনাৰ ব্যক্তিগত নহয় ইয়াত কথাটো হৈছে ইয়াত স্থগিত আদেশ মানে সেই স্থগিত আদেশ তাত ৰাজনীতি এটা নিজৰ এটা ষড়যন্ত্ৰ তাত আছে মানে ৰাজনীতিকৰণ কৰা এটা প্ৰচেষ্টা সেই দেখিছোঁ কাৰণ যিটো PGR আছে তাত ভোট বেংকটো বনোৱাৰ চেষ্টা কৰি আছে VGR আছে তাত ভোট বেংক বনোৱাটো চেষ্টা কৰি আছে এটা কথাটো হৈছে কাৰ্বি PGR VGR এলেকা যিমানখিনি আছে সেই PGR এতিয়া VGR যদি আমি চাওঁ ইয়াত স্থগিত আদেশ তেনেকুৱা কোনো ধৰণৰ নাই
পিজিআৰ খেৰণি পিজিআৰ তাত 11,000 বিঘা তাত মাটি আছে, তাত স্থগিত আদেশ আছে, কিন্তু আদেশ দিছে মাত্ৰ যাতে ইভিকশ্যনখিনি নকৰে, কিন্তু কাউন্সিলৰ পৰা কিছুমান কৰিব পৰা আছে, যেনেকৈ ট্ৰেডিং লাইচেঞ্চ গোটেইখিনি অবৈধভাৱে তেওঁলোকে তাত গোটেইখিনি কিবা কৰি আছে, তাত গোটেইখিনি যিমানখিনি খালী মাটি আছে সেই ফ্ৰীলেণ্ড যিমানখিনি চৰকাৰৰ ভূমি যিমানখিনি আছে, মাত্ৰ উচ্চ ন্যায়ালয়ৰ পৰা মাত্ৰ এটাহে আদেশ দিছে যে ঘৰখিনি ভাঙিব নালাগে। উচ্চ ন্যায়ালয়ে সেইটো কোৱা নাই যে যিমানখিনি চৰকাৰী ভূমি আছে সেইটো ল'ব নালাগে বুলিতো কোৱা নাই। কাউন্সিলৰ পৰা বা পৰিষদৰ পৰা বা চৰকাৰৰ পৰা তেওঁলোকে বেচালে গোটেইখিনি মাটি গোটেইখিনি তেওঁলোকে ল'ব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে সেই মাটিখিনি ল'ব বিচৰা নাই বা তেওঁলোকে গোটেইখিনি সেই যিমানখিনি ফ্ৰীলেণ্ড আছে সেইটো তেওঁলোকে চিজ কৰিব বিচৰা নাই, কাৰণ সেইটো গোটেইখিনি তেওঁলোকে ৰাজনীতিৰ ইলেকশ্যনটো আহি আছে, সেই ৰাজনীতিৰ কাৰণে গোটেইখিনি তেওঁলোকে গোটেই চিষ্টেমটো তেওঁলোকে খেলি আছে সেই বস্তুটো। লিপচং ৰংফাৰে পলিটিক্স কৰিব বা কাউন্সিলৰ চকী এখন ল'বলৈ বা বিধায়কৰ চকী এখন ল'বলৈ এয়া সম্পূৰ্ণ কৰি আছে বা কাৰ্বি জাতিটোৰ প্ৰতি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এইখিনি কৰি আছে বুলি পেলাই কৈছে। আপোনাক শেহতীয়াকৈ বা বিধানসভা বা পৰিষদৰ সমষ্টিত ক'ৰবাৰ পৰা হয় নাই জনপ্ৰিয় হোৱা বিচৰা মানে সেইখিনি ক্ষেত্ৰত যদি মই আজি নিজৰ যিহেতু খেৰণি পিজিআৰটো হৈছে তাত মোৰ নিজৰে ঘৰ, আৰু আজি যদি মই সেইখিনি ক্ষেত্ৰত মাত নামাতো কালি পৰহি মোৰ সন্তান গোটেইখিনি হিয়াৰ কাৰণে যুঁজিবলগীয়া হ'ব। তেনেহ'লে আজি যদি মই মোৰ দুটা চকুৰে বা মোৰ নিজৰ থকাৰ সময়ত মই নিজে থকাৰ সময়ত সেই গোটেইখিনি দেখাৰ পাছতো মই যদি তাত যদি নিমাত হৈ থাকোঁ, একেবাৰে মই নিৰ্বিকাৰ হৈ থাকোঁ, মইনো থাকি কি লাভ? মইতো আহিছোঁ কাৰ্বি আংলঙৰ এজন সন্তান হিচাপে মই আছোঁ, কাৰ্বি ভূমিৰ এজন সন্তান হিচাপে আছোঁ, মই তেনে ক্ষেত্ৰত মাত মাতিটো মোৰ এটা কৰ্তব্য প্ৰথম কথা। আৰু মই সেই জাতি মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত যিটো মাত মাতিছোঁ, ইয়াৰ মাজত যদি ৰাইজে যদি মোক যদি জনপ্ৰিয় মোক কৰি দিছে বা মোক যদি উঠাই দিছে, মোক যদি পাব্লিচিটি কৰিছে, মোক ফ'কাছ কৰে, সেইটোত আচলতে সেই বস্তুখিনি মই নিবিচাৰোঁ। আৰু সমাজকৰ্মী হিচাপে সেইটো হৈছে আটাইতকৈ বেয়া বস্তু। যেতিয়া জনপ্ৰিয় হৈ যায়, জনপ্ৰিয় হোৱাৰ লগে লগে তেতিয়া বিভিন্ন ধৰণৰ মানে সংগঠনৰ মাজতে হওক বা একেলগে মানে গ্ৰুপৰ মাজতে হওক বা যিসকলৰ লগত আজিলৈকে যিমানখিনি প্ৰতিবাদ কৰি আছোঁ তেওঁলোকৰ মাজত অকণমান মানে গেপ এটা হৈ যায়, মানে নিমিলা হৈ যায়। কাৰণ জনপ্ৰিয় গামোচা সেই ৰংফাৰ কিমানখন গামোচা দিছে, আমুক সেই 13জনক কিমান গামোচা, সেই এটা তুলনা এনে থাকি যায়। সেই তুলনাটো আটাইতকৈ বেয়া বস্তু। সেইকাৰণে সেই তুলনা হোৱাৰ কাৰণে মানুহৰ মাজত এটা মানে আন্দোলনটো তাতেই মানে শেষ হৈ যায়। সেইকাৰণে জনপ্ৰিয়তা সেইটো প্ৰথমতে সেইটো লৈ পেলাই মোৰ মানে ইমানখিনি মোৰ মানে ভাল নালাগে, মই নিবিচাৰোঁ সেই বস্তুটো। আৰু দ্বিতীয় কথাটো হৈছে নিৰ্বাচনৰ মানে প্ৰতিযোগিতা সেইটো গোটেইখিনি লৈ পেলাই মই বৰ্তমান সময়ত মই সেইটো লৈ পেলাই একো মই চিন্তা চৰ্চা মই কৰা নাই। মই সেইটো লৈ পেলাই মানে মোৰ কথাটো হৈছে প্ৰথম কথাটো হৈছে এতিয়া গোটেইখিনি কাৰ্বিসকলৰ যিটো দাবী জাতি মাটি ভেটি অৰ্থাৎ পিজিআৰ যিমানখিনি মাটি ভূমিক লৈ পেলাই যিমানখিনি চৰ্চা হৈছে, ভূমিক লৈ পেলাই যিমানখিনি আন্দোলন হৈছে, সেইটো যদি এটা পৰ্যায়লৈকে গোটেইখিনি যদি আমি ছেটেল কৰিব পাৰোঁ, গোটেইখিনি সমাধান কৰিব পাৰোঁ, তাৰপাছত যদি কালি পৰি ৰাজ্য যদি মোক কয় প্ৰতিযোগিতা কৰা বা আপোনাৰ নিচিনা মানুহ যদি পৰিষদত যদি সদস্য নহ'লে কোনে হ'ব, যদি তেনেধৰণৰ যদি প্ৰশ্ন যদি উত্থাপন হয় এইটো তেতিয়া বেলেগ কথা। কিন্তু প্ৰথম কথাটো হৈছে কাৰ্বিসকলৰ দাবী আৰু তেনে ক্ষেত্ৰত মই বৰ্তমান যিটো ভূমিকা মই পালন কৰি আছোঁ সেই গোটেইখিনি দাবী যদি এটা সময় যদি পূৰণ হৈ যায় আৰু সেইখিনি যদি কাৰ্বি আংলঙত যিমানখিনি জাতি জনগোষ্ঠী আছে তেনে ক্ষেত্ৰত গোটেইখিনিয়ে যদি আমাৰ প্ৰতি এটা থিয় দিয়ে আৰু গোটেইখিনি যদি আমাৰ সফলতা বা আমি দাবীবোৰ পূৰণ হৈ যায় তেতিয়া হয়তো তেনে ক্ষেত্ৰত সেইটো পিছত গৈ সেইটো চোৱা যাব। সেইটো মানে ৰাইজে বিচাৰিলে লিপচং ৰংফাৰ পৰিষদৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব 2027ত। সেইটো যদি সমাধান হয়, যদিহে পিজিআৰ বৰ্তমান যদি সেই ভূমিক লৈ পেলাই যিটো আন্দোলন হৈছে যদি এটা পৰ্যায়লৈকে যদি সমাধান হৈ যায় তেতিয়া সেইটো বেলেগ কথা। যদি সমাধান নহ'লে মই যদি সমাধান নোহোৱাৰ আগত যদি মই যদি প্ৰতিযোগিতা যদিহে মই কৰি দিওঁ তেনেহ'লে সেই সমাধানৰ মূল্য একো নাথাকিব তেতিয়া সেইটো।